থকা সদৌতি বিহু প্ৰেমীলৈ অতি আন্তৰিকতাৰে একাজলি শ্ৰদ্ধা আৰু উমাল সম্ভাষণ বিহুৱীয়া সম্ভাষণ জ্ঞাপন কৰিছোঁ। আচলতে সময়ৰ গতিত সকলো সলনি হয়। নোৱাৰে আজি মৌ কুঁৱৰী নাচিব পাৰিব। মৌ কুঁৱৰ নচা যিটো চাপৰ সেই চাপৰ নাই। মৌ কুঁৱৰ বোলা বস্তুটো উঠি গ'ল। উত্তৰে চৰু দক্ষিণে গৰু বাৰীত তামোল পাণ পুখুৰীত গৃহস্থৰ কুশলতে ভোলা জয় হৰি ভোলা ৰাম কান্দে মানচিত্ৰতে এখনি খুব শক্তিশালী সমিতি হিচাপে নিজক প্ৰতিষ্ঠিত কৰি আহিছে। বিভিন্ন ধৰণৰ
বোলা